তোমালোকে ইনষ্টাগ্ৰামত মোক বহুত ছাপোৰ্ট কৰিছা, কিন্তু সেইটো ছাপোৰ্ট প্লিজ মোক ইউটিউবতে দেখুৱা। আৰে আমাৰো গ্ৰ' কৰিব লাগে না, আমি অলপ ইউটিউবতে যাব লাগে না। তোমালোকে একো নাযায়, শুই জাষ্ট ছাবস্ক্ৰাইবটো কৰিব লাগে। ছাবস্ক্ৰাইব কৰা, ভিডিঅ'বোৰ লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। বাট জ্যাদা নিয়ে ছোটাই জাগে কৰ দো। এইবাৰ পকা ধানৰ মাজত নহয়, এইবাৰ আমি ৰাস্তা বগা ৰাস্তাৰ মাজেদি গৈ থাকিব লাগে। এনেকৈ কিনো কম, কেমেৰা দিলে চাই মেলি মই গৈ আছোঁ। মান থাকিলে ভিডিঅ' বনাব নোৱাৰি, এনেকৈয়ে বনাইছোঁ আৰু ভাল নিতাল ৰাস্তাত অকলে গৈ থাকিলে কি কৰিম। মই ভিডিঅ' বনাই গৈ আছোঁ। ইয়াৰ দিছে দেখি থাকক নি, এইটো ঘৰ বনাই আছে, কি মস্ত ঘৰ বনাইছে। মই যদি পালোঁহেঁতেন গাইজ, বনাম এদিন ঘৰ এনেকুৱা। আপোনালোকে ছাপোৰ্ট কৰি যাওক। এবাৰ আৰম্ভ হ'লে কেতিয়াও শেষ নহয় বুলি কয় নহয়, সেয়াই মোৰ আজি ৰাস্তাটো এইটো ৰাস্তা শেষ হৈছে, বেলেগ ৰাস্তাটো যাবই লাগিব। গতিকে জীৱনৰ কথাবোৰ তেনেকুৱাই আৰু, জীৱনৰ কথানো কি ক'ম আৰু, আমিতো বেৰোজগাৰী মানুহ। ভিউটো চোৱা, আকাশ এইফালে ধুনীয়া, এইফালে সূৰ্য, নদীৰ ওপৰত বৰ্তমান মই, নদী নহয় একচুৱেলি এখন দলং, এনেকুৱা এইফালে আকাশ ধুনীয়া। তো কেমেৰা জীৱনটো আৰু উইদাউট কেমেৰা জীৱনটো বহুত বেলেগ হয়। উইদাউট কেমেৰা আমি যিখিনি কাম কৰি থাকোঁ, যিখিনি কথা পাতি থাকোঁ, যিখিনি কথা হেৰি কৰি থাকোঁ, কেমেৰা আগত হ'লে নোহোৱা হৈ যায়। মোৰ এতিয়া নোহোৱা হ'লে সেয়া ধেত চালা, সিহঁতি মোক দেখি হাঁহিছে, হাঁহি দে নেহাঁহে, ভাল হোৱা নহয় দিও। কেমেৰা আগত আহিলে মোৰ কথা নাইকিয়া হৈ যায়। বাকী খালী পাছত এয়া আমাৰ মাইনা উঠিবলৈ আহি আছে। পিছফালে আৰু গৈ আছোঁ। Dinda Duhas Academy ke dalam লখিমপুৰৰ অৱস্থা। নতুন ভিডিঅ' আহিব, তোমালোকে চাবা। কিন্তু মই এটা কথা বেয়া লাগিছে, তোমালোকে যিমানটো মোক ইনষ্টাগ্ৰামত ছাপোৰ্ট কৰিছা, সিমানটো ইউটিউবত নাই কৰা। আৰে ছাবস্ক্ৰাইবটো কৰিলে তোমালোকৰ কি যায়? ছাবস্ক্ৰাইব কৰিব লাগে, জাষ্ট কৰি দিয়া। এনেকৈ দবাই দিব লাগে, দবাই দিয়া। একো নাযায় নহয় তোমালোকে। ছাবস্ক্ৰাইব কৰিব লাগে, 1K হ'ব লাগে।